আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ পুৰা দে পকাই দিওঁ ওলাই যাওঁ বাটলৈ সঁহাৰি দিবলৈ তুলিব বিজেপি আহিব বান্ধু বঙালী ঘূৰিব লাগিব বচাব লাগিব আমাৰ সংস্কৃতি আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ পুৰা দে পকাই দিওঁ ওলাই যাওঁ বাটলৈ সঁহাৰি দিবলৈ মামাক চুই চাবলৈ গামোচা পিন্ধাবলৈ আছিল দুৰন্ত হেঁপাহ তেওঁ আজি আহিছে বাটে পথে ঘূৰিছে চাইকেলখন লৈ ওলা মোদীৰ সপোন পুৰাবলে আকৌ চৰকাৰ আনিবলে মোদীৰ সপোন পুৰাবলে আকৌ চৰকাৰ আনিবলে ছবিটো ট্ৰেক্টৰ কিন্তু মনত থাকিব যে মোদীজীকে ভোট দিছো ট্ৰেক্টৰ ভোট দিবই হাতীয়েও যেতিয়া ভোট দিব হাতী চিন্তু নাই গতিকে হাতীয়েও ভাবিব যে আমি ট্ৰেক্টৰত দিছো কাৰণ এজিপি বিজেপি ইউপিপিএল মিলিয়ে চৰকাৰ কৰিব লাগিব দিছপুৰত তামোলপুৰত বিপি ভাঙছে অলৰেডি সঁচা খুচি কম নহয় ৰাজনীতিক এতিয়াতো ইলেকশ্যন নহওঁতে এখন কমি গ'ল হয়নে আমি এটা দিল্লীত সরকার বিজেপি সরকার কোকরাঝাড়তো প্রমোদ বড় সরকার এই যে দিল্লী আর কোকরাঝাড় মাজত থাকি গল দিছপুরতো যদি বিজেপি ইউপিপিএল সরকার হৈ যায় আমাৰ অসমখনৰ কিমান ভাল হ'ব বিশেষকৈ বৰমা আমাৰ এটা পাৰ থাকি গল বিটিএডি এটা পাৰ থাকি গল আউটসাইড বিটিএডি বা বিটিআর আমাৰ কাৰণে কোকৰাঝাৰতো আমাক চৰকাৰ লাগে আমাক দিছপুৰতো চৰকাৰ লাগে হয়নে তেতিয়াহে আমি ৰাইজখন আগবাঢ়ি যাব পাৰিম এতিয়া মই এটা কথা সুধি আছো
আমাৰ বিটিচিৰ ইলেকশ্যনৰ কাৰণে আমি অৰুণোদয় আঁচনিটো দিব পৰা নাছিলোঁ। ঠিক আছে, এতিয়া অসমত লাখ মহিলাই অৰুণোদয় আঁচনি পায় মাহত 830 টকা। বৰবাদ আমি কিয় পোৱা নাছিলোঁ? কাৰণ আমাৰ বিটিচিৰ ইলেকশ্যন হ'ল, বিটিচিৰ ইলেকশ্যনৰ পিছতে অসমত ইলেকশ্যন আহি গ'ল। নোপোৱা এক প্ৰকাৰ ভাল হৈছে, কিয় আগত আছিলে সিদ্ধান্ত 16,000 মানে কোনোবাই পাব কোনোবাই নাপাব, আগত খেলি মেলি। এতিয়া আমি সিদ্ধান্ত ললো যে যিমানবিলাক আমাৰ দুখীয়া আৰু মধ্যবিত্ত পৰিয়াল আছে, আমি সকলো পৰিয়ালকে অৰুণোদয় আঁচনি দিম। আচ্ছা, এতিয়া মই কিয় কলো যে অলপ দেৰিকৈ পোৱাই ভাল হৈছে? আগত অৰুণোদয় আছিলে 830 টকা, এতিয়া আমি অৰুণোদয় কৰিম 830 টকাৰ জাগাত অৰুণোদয় হ'ব এতিয়া মাহত 3000 টকা। তাৰমানে ভূপেন বড়ো যেতিয়া এমএলএ চব গোটেইবিলাকে মিলি জুলি আমাৰ ঘৰে ঘৰে লিষ্ট হ'ব দুখীয়া। কিন্তু দুখীয়া বুলি কওঁতে আজিকালি নিম্ন মধ্যবিত্তটো বাদ পৰি যায়, কিন্তু তেওঁলোকৰ ঘৰতো প্ৰয়োজন আছে। গতিকে নিম্ন মধ্যবিত্তৰ দুখীয়া পৰিয়াল যদি বৰমা সমষ্টিত 25,000 ওলায়, আগত কথা আছিল 16,000, এতিয়া যদি 25,000 ওলায়, 30,000 ওলায়, সকলোকে অৰুণোদয় দিয়াৰ দায়িত্ব মোৰ মূৰত। আৰু মাহত মাহেকৈ 3000 হ'ব। দ্বিতীয়তে আমাৰ বৰমা সমষ্টিত বন্ধন বেংকৰ লোন কিমানে লৈ থৈছে? লৈছে লৈছে লোৱা আছে। এই যে বন্ধন বেংকৰ লোনটো শদিয়াৰ পৰা ধুবুৰীলৈ মই য'তে ঘূৰিছো 12,000 কোটি টকা বন্ধন বেংকৰ পৰা লোন গৈছে। আমাৰ মহিলাবিলাকে লোন লৈছে। এজনীক লোনটো ল'লে ঘূৰাই দিয়া দেৰি হ'লে বাকী কেইজনীৰ হুলস্থুল লাগি যায়, হয় না? এতিয়া নামঘৰত যাব লাগে বৃহস্পতিবাৰ, ধৰি ল'লো বন্ধন আহিব শনিবাৰে, চিন্তা আৰম্ভ হৈয়ে যায় কেনেকা লোনটো ঘূৰাই দিম, হয়নে? আৰু ঘৰে ঘৰে অশান্তি হৈ থাকে বন্ধন লৈ পেলাই। এতিয়া আমি সিদ্ধান্ত লৈছো যে বন্ধন বেংকত যিমান মহিলাই লোন লৈছিল 40,000 হওক, 1 লাখ হওক, 1.5 লাখ হওক, এই লোনটো চৰকাৰে ঘূৰাই দিব, আপোনালোকে ঘূৰাই দিব নালাগে। আপোনালোকে কি পাব? এনেকে আমি মিটিং পাতি যোনে যোনে বন্ধনৰ পৰা লোন লৈছিল তাক আমি এখন চাৰ্টিফিকেট দি দিম যে আপোনালোক আৰু বন্ধন লোনৰ পৰা মুক্ত হৈ গ'ল, আপোনালোকৰ লোনটো আমি মাৰি দিম। কিন্তু এটা ৰিকুৱেষ্ট থাকিব, আগে পিছে আৰু বন্ধনৰ লোন নহ'ব। কাৰণ 26% লোন লৈ লোন ঘূৰোৱা বৰা দিগদাৰী, বুজি পালেনে? সেইটো হ'ল 2 নম্বৰ। 3 নম্বৰ, আমাৰ অৰুণোদয় 3000 হ'ল। এতিয়া আমাৰ বিটিএডি অঞ্চলত আমি যে 3 টকা মূল্যৰ চাউল দিওঁ, আজিকালি ফ্ৰী। মই শুনিছো যে বহুত গৰীব মানুহৰ এতিয়াও ৰেচন কাৰ্ড নাই, হয়নে? গতিকে যিখিনি পৰিয়ালৰ ৰেচন কাৰ্ড নাই সেইখিনিক লিষ্টি কৰি আমি ৰেচন কাৰ্ডখিনি দি দিম। এই ৰেচন কাৰ্ডখিনি পালে কি হ'ব? 35 কেজি চাউল, ইয়াত 10 কেজি 7 কেজি কাটি ৰাখি এইটো আমি ঠিক কৰি আছো, ঠিক আছে? আৰু 30 কেজি চাউল হ'লেও 20 টকাকৈ 600 টকা ঘৰত আহিলে
3000 টকা অৰুণোদয়ৰ পৰা আহিল 3600 আৰু লগতে আমাৰ যাক আছিল আগতে আমি 25 আৰু 50 দিছিলো এইবাৰ আমি 1 লাখ আৰু 2 লাখ টকা চলিবিলাকৰ কাৰণে আমি চলি পলিও কো আপা পিও কো ঠিক আছে হয় না আচ্ছা সেইটোকে ক'ব গৈ আছো লাখ ল'ৰা ছোৱালীক আমি স্বয়ং আঁচনি স্বয়ং পালে গেৰেণ্টি 50,000 টকা পালো স্বয়ং আঁচনি কিন্তু স্বয়ং পালেও অৰুণোদয় পালেও এটা কথা সঁচা কথা এতিয়া কোনোবাই কৈছে ঘৰ লাগে কোনোবাই কৈছে অৰুণোদয় লাগে কিয় কয় কাৰণ চাকৰিটো খুজিলেতো নহ'ব গতিকে চাইডৰ কথাবিলাক আমি কৈ থাকো আৰু কিন্তু এইটোও মিছা মই যদি আজি কওঁ যে চবকে চাকৰি দিম পিছততো মই ইয়াত আকৌ আহিব লাগিব পঞ্চায়তত আহিব লাগিব আকৌ লোকসভাত আহিব লাগিব তেতিয়াতো আপোনালোকে ক'ব যে ই বেটাক বৰা মিছা কথা কয় হয়নে এতিয়া মই চবক চাকৰি দিব নোৱাৰো কিন্তু অহা 1 বছৰ এতিয়া বুলেটৰ আগত যোৱাবাৰ আমি হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ছোৱালীবিলাকক স্কুটি দিলোঁ এইবাৰ আমি ডিগ্ৰী আৰু ইউনিভাৰ্চিটিত পঢ়া ছোৱালীকো এইবাৰ আমি স্কুটি দিম এতিয়া স্কুটি দিয়াৰ পিছত বা ল'ৰাক মটৰচাইকেল দিয়াৰ পিছত এটা প্ৰশ্ন আহে যে তেল ভৰাব পইচা ক'ত পাব হয় না আর ঠিক আছে স্কুটিও নাই মোটরসাইকেলও নাই কিন্তু বড়মা কলেজত লাগি আহিবৰ কাৰণে ভাড়া লাগে নে নাই লাগে ক্যান্টিনত খাব লাগে নে নাই সো ডেইলি 70 টকা মান খৰচ হয় দুখীয়া দেউতাক মাকে ক'ৰ পৰা দিব ধৰি ললো স্কুটি নাই মোটরসাইকেল নাই এডমিশন সরকারে বিনা পয়সাত দিছে পাঠ্যপুথি বিনা পয়সাত দিছে আহা যোৱা ভাড়াটোতো আমাক লাগিব বহুত দুখীয়া আৰু দৰিদ্ৰ ল'ৰা ছোৱালীয়ে এইবোৰ কাৰণে কলেজত নপঢ়ে কাৰণ মাক বাপেকৰ ডেইলি ৰাতিপুৱাই পইচা খুজিব ক'ত পাব আৰু আজিকালি চাইকেল মাৰি অহা দিনো লাহে লাহে কমি গৈছে সেইকাৰণে এইবাৰ আমি ঠিক কৰিছো যে যি ল'ৰা ছোৱালী কলেজত পঢ়িব প্ৰত্যেক দিনাই হি ক্লাছ কৰিব গ'লে ক্লাছৰ বিপৰীতে ডেইলি 100 টকা পাব ডেইলি 100 টকা পাব কোনো অসমত কোনেও এইবোৰ কথা আগত চিন্তা কৰা নাই সবে ভাবিছে কলেজ খুলি দিছো পঢ়িছো আৰু দুখীয়া মানুহৰ ঘৰত যি সমস্যা এফালে বন্ধনত লোন দিব লাগে ইফালে 3টা চলিক কলেজত পঢ়াব লাগে যোৱা ভাড়া 3টা চলিক যদি দিব লাগে